বঢ়িয়াকৈ পুৰা মাংস পুৰা লোকেল মুৰ্গী যোনটো বাঁহৰ চুঙাত যোনটো আমি লাই শাক দি বনাইছিলোঁ এয়া চাওক আপোনাৰ লাই এইটো হালধি নিদিয়ে ৰংগুৰা নিদিয়া কৰি আছে অপাৰেশ্যন নহয় এইটো পোষ্টমৰ্টম হৈ আছে চ' হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৃষ্ণক চিন্তি ভৈৰৱকুণ্ড পিছফালে আৰু মই ইয়াতে আৰু মোৰ পিছফালে আছে গাহৰি চাহৰি পুৰি কেনে তো হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৃষ্ণক চিন্তি বৰ্তমান ভৈৰৱকুণ্ডত আজি এটা পাৰ্টি আছে গ্ৰেণ্ড পাৰ্টি আমাৰ জিমৰ গ্ৰুপৰে হয় দাদাজনে পাৰ্টি এটা দিছে তো এইটো কাৰণে পাৰ্টি খাবৰ কাৰণে বৰ্তমান আহি গ'লোঁ আজি সোমবাৰ আৰু মজাকৈ এইফালে কাম চলি আছে খাম আৰু আপোনালোককো দেখাই থাকিম হঠাতে বনাম বুলি ভাবি বনাই দিলোঁ মানে ইমান দিনো ব্লগ চগ দিয়া নাছিলোঁ আপোনালোকৰ ওচৰত অলপ বিজি আছিলোঁ তো চাওক আজি ব্লগটো কেনেকুৱা পাই কমেণ্ট কৰি বঢ়িয়া আছে লোকেল মুৰ্গী আছে ব্ৰইলাৰ আছে আৰু গাহৰি আছে আৰু গাহৰি আৰু আমাৰ অলপ বনোৱা ষ্টাইলবিলাক বেলেগ বেলেগ ষ্টাইল বনাইছে আমাৰ কোমল বসুমতাৰী বোলে হেল্ল' কৈ দে হেল্ল' আমাৰ ইয়াত বনাই আছে ইয়াতে আছে চুঙাত আছে আমাৰ কি আছে কৈ দিয়ক ইয়াত আছে ব্ৰইলাৰ আছে গাহৰি আছে আৰু লাই আৰু জলকীয়া কিবা কিবি ইয়াতে আছে মানে এটাত আছে ব্ৰইলাৰ এটাত আছে গাহৰি আৰু এটাত আছে জহা চাউল ইয়াতে জহা চাউল আছে ইয়াতে দিয়া আছে গাহৰিৰ লগত পিঁয়াজ লাই শাক আৰু ব্ৰইলাৰৰ লগতো আছে পিঁয়াজ লাই শাক ইয়াতে পিঁয়াজ লাই শাক একেলগে পূৰা মাছাজ কৰিছে ধুনীয়াকৈ মছলাটো মিলাই কেনে ইয়াতে সোমাইছে চুঙাত এতিয়া আজি খোৱা হ'ব আমি বাঁহৰ চুঙাত দৈ নহয় বাঁহৰ চুঙাত আমি জহা চাউলৰ ভাত আৰু ব্ৰইলাৰ গাহৰি নাখাওঁ মই ব্ৰইলাৰটো বঢ়িয়াকৈ লাই শাকেদি বঢ়িয়াকৈ সানি কেনে মজাকৈ বাঁহত সোমাই কেনে এতিয়া আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাওক আৰু ইফালে ওপৰত আছে গাহৰি পুৰি আৰু ইফালে আছে পাৰ্টিৰ ইফালে মানে চলি আছে ইফালেও কিবা কিবি মাছ চাছ ফ্ৰাই হৈ আছে মই দেখাই আছোঁ গোটেইখিনি চাওক কি কৰি আছা জীৱনত ফাৰ্ষ্ট টাইম আজি মাছ ই কৰি আছে মাছ বেপাৰী হৈছে পুৰা মাছ কাটি চাফা কৰি আছে বৰ্তমান নাজানো না আজি লাইফত ফাৰ্ষ্ট টাইম মই কৰি আছে অপাৰেশ্যন কৰি দিছে মাছ অপাৰেশ্যন পুৰা অপাৰেশ্যন এটা চাকু আমাৰ এইটো মই চাইনা পৰা আনিছিলোঁ চাকুটো কেনেকৈ ওলাই না অপাৰেশ্যন কৰি আছে অপাৰেশ্যন নহয় এইটো পোষ্টমৰ্টম হৈ আছে বৰ্তমান আৰু কাঞ্চাক দিয়া হৈছে মাছৰ দায়িত্বটো কাঞ্চা মাছৰ কেনেকুৱা হ'ব আজি মাছটো নাজানো আৰু না কেনেকুৱা বনাবি এতিয়া তই ক'লেই হ'ল আৰু বাকী কেনেকুৱা বনাম আৰু চাফা কৰিব লগা আছে কেনেকুৱা বনাবি মাছটো বনাম এইটো ডাইৰেক্ট ষ্টিক দুটা বনাম তাৰপিছত মাজেদি এনেকৈ সোমাই দিম আৰু পুৰিম চব পুৰাই হ'ব নেকি পুৰাই হ'ব তো গাইজ আজি মাছটো খালি পুৰাই হ'ব মাছ পুৰা গাহৰি পুৰা লোকেল মুৰ্গীটো মাত্ৰ চব্জি হ'ব মানে জোল টাইপৰ আৰু বাকী চব পুৰাই হ'ব এইফালে পুৰি আছে আপোনালোকক দেখাই আছোঁ চাওক ইফালে আৰু এটা জেগাত জ্বলি আছে বৰ্তমান গাহৰি আৰু এইফালে আছে লোকেল মুৰ্গী আৰু এইফালে আছে লাই শাক আৰু মজাকৈ বনাই আছে এইফালে আৰু ৰেডি কৰি আছে বস্তুবিলাক চুঙাবিলাক ৰেডি কৰি থৈ আছে এতিয়া ব্ৰইলাৰ মাংস সোমাই থৈছোঁ বৰ্তমান ব্ৰইলাৰ মাংস আৰু এটা ৰেডি আছে আৰু এইফালে ব্ৰইলাৰ এইফালে চাউল আৰু এইফালে পূৰা মছলা চছলা দিয়া আছে আৰু এইফালে এটা চৌকা জ্বলাই থৈছোঁ বৰ্তমান তাতেও নুমাল সেইটো জ্বলাব লাগিব আৰু এই তাতে পূৰা চলাই আছে মাল কিমান বাকী আছে আৰু বাকী আছে অলপ টাইম লাগিব না অলপ পূৰা একদম খাটাৰনাক জুই উঠি গৈছে ওপৰত এক চাইডে আছে ব্ৰইলাৰ আৰু এক চাইডে গাহৰি এইটো ব্ৰইলাৰটো মোৰ কাৰণে গাহৰিটো ইহঁতে দাদাৰ কাৰণে আৰু এইফালে ছাইডতো আছে চুঙাকেইটা চ' খানা খাই থাকোঁ কিন্তু কেতিয়াও মানে চুঙাত ভৰাই কেনে পুৰি কেনে এনেকৈ কেতিয়াও খোৱা নাছিলোঁ আৰু আজি আমি ফাৰ্ষ্ট টাইম মই খাই আছোঁ চুঙাত পুৰি কেনে মাংসটো এনেই পুৰি কেনে খাওঁ কিন্তু বাঁহৰ চুঙাত মাংসটো মজাকৈ লাই শাক চাই শাক দি মজাকৈ একদম সানি চানি খাওঁ লাগি গৈছে এতিয়া আৰু আপোনালোকে চাই আছে কেনেকুৱা লাগে কমেণ্ট কৰি জনাওক যদি খাই কেতিয়াবা মই বনাই কেনে খুৱাম আজি খাই চাওঁ আৰু যদি ভাল হয় নেক্সট আপোনালোকক খুৱাম কমেণ্ট কৰিব আৰু মাতিব মই বনাই কেনে খুৱাম চ' গাইজ খানাৰ জোৰতে আপোনালোকক ক'বই পাহৰি গৈছিলোঁ কি হৈছে কি হোৱা নাই বৰ্তমান চুলিটো দেখা পাইছে আপোনালোকে কেনেকুৱা লাগিছে চাওকচোন ইফালে পূৰা জিৰ' মাৰি দিছোঁ অলপমান মানে মাজে মাজে লুকছবিলাক চেঞ্জ কৰিব লাগে তো সেইটো কাৰণে মই লুকটো অলপ চেঞ্জ কৰি দিছোঁ কেনেকুৱা পাইছে কমেণ্ট কৰি জনাওক এইবাৰ মানে অলপমান বেলেগ ৰূপ ধৰিছোঁ তাৰমানে আপোনালোকে যদি আহে ভৈৰৱকুণ্ডত মছলা মাৰি আনিব নালাগে ইয়াতে অলৰেডি মছলা পাতাটো আছে ধুনীয়াকৈ আমিও ইয়াতে মজাকৈ শিলতে মজাকৈ কি কয় এইটো থেতলাই মছলাটো মাৰি লৈছোঁ ইয়াতে মানে টেনশ্যন নাই মছলা মাৰা ইয়াতে এভেইলেবল আছে আপোনালোকৰ মছলা মাৰিবৰ কাৰণে পাতাটো চিল পাতা বুলি কয় না
চিলভাটাটো এভেইলেবল আছে, আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু জানুৱাৰী আহি আছে, আপোনালোকে পিকনিক খাবৰ কাৰণে আহিব পাৰে। মজা লোকেশ্যন এইটো ভৈৰৱকুণ্ডত, আপোনালোকে এবাৰ আহি চাওক, তাৰপিছত পাগলা হৈ যাব। ইয়াতে এইফালে আছে এখন ভূটান, এইফালে অৰুণাচল আৰু এইখন ইণ্ডিয়া, মানে ইণ্ডিয়া এইফালে ভূটান, এখন গেট আছে মাজত মাত্ৰ। আপোনালোকে আহি কিনে একবাৰ ভিজিট কৰক আৰু চাওক আমাৰ মজা আছে ভৈৰৱকুণ্ড। কিমান বাকী আৰু আধা ঘণ্টামান লাগিব। আৰু আধা ঘণ্টা লাগিব, খাওঁ খাওঁ লাগি আছে, সোনকালে হ'লে ভাল হয় আৰু। ফাৰ্ষ্ট টাইম খাম না, পূৰা ব্ৰইলাৰ হৈ গৈছে অলৰেডি না। এইটো গাহৰি ব্ৰইলাৰটো হোৱা নিচিনা হৈছে, অলপ আছে লাগে লাগিব। এই আৰু এইফালে জুইত লৈ আহিছে মাল। আনিবি আৰু ইফালে মাছ 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 ল'বা, মাছ একদম বঢ়িয়াকৈ লগাই দিছোঁ মই। চ' গাইজ কমলা আৰু জানুৱাৰী মাহ আহিল, আৰু এইটো জানুৱাৰী মাহত আমাৰ ভৈৰৱকুণ্ডত ফেমাছ কমলা, অৰুণাচলৰ কমলা আৰু ভূটানৰ কমলা পূৰা আহি যায় ইয়াতে। তো আপোনালোকে যদি লাগে কমলা চমলা পাই যাব ভূটানত, ভৈৰৱকুণ্ডত মজা কমলা পাব ঠাণ্ডা ছিজন। ফাৰ্ষ্ট কমলা ফাৰ্ষ্ট খাই আছোঁ ঠাণ্ডা দিনত, আজি ফাৰ্ষ্ট খাই আছোঁ কমলাটো। কমলা ফাৰ্ষ্ট মানে ছিজন লৈ ফাৰ্ষ্ট খাই আছোঁ আৰু আজি কমলা খাই আছোঁ। জিন্দগীত খাই পোৱা নাই বুলি ভাবি আছে কিজানি আপোনালোকে না। তো এতিয়া খাই আছোঁ আৰু কমলা। চ' গাইজ ফাইনেলি হৈ গ'ল মাংস, আৰু খাই আছোঁ বঢ়িয়াকৈ পূৰা মাংস, পূৰা লোকেল মুৰ্গী। মজা, সদায় মছলা দি খাওঁ, আজি পুৰি কিনে খাইছোঁ, নিমখো দিয়া নাই। মজা আছে, বেছি মজা আছে। মজা, বেলেগ মাংস খাব ইচ্ছা নাযাব। ব্ৰইলাৰ পুৰি খোৱা মজা বেলেগ দেই, আৰু এক পিচ লৈ খাওঁ মনে এবাৰ খাই আছোঁ গাইছ লাই শাকৰ লগত, পূৰা বাঁহৰ চুঙাত লাই শাকৰ লগত মাংস ব্ৰইলাৰ, পূৰা লাই শাক আছে, মজা লাগছে খাই কেনে। মজা মজা না, বঢ়িয়া। আপোনালোকে এবাৰ খাই চাব, মাঘ বিহু আহি আছে বা খ্ৰীষ্টমাছ আহি আছে, আপোনালোকে এনেকুৱা যদি কোনোবা খাই পোৱা নাই, বহুতে খাই পাইছে আৰু মই খাই পোৱা নাছিলোঁ, এইটো কাৰণে মই আজি খাই আছোঁ, খাই মজা লাগিছে, বঢ়িয়া। চ' গাইছ পূৰা মুৰ্গীতকৈ যোনটো বাঁহৰ চুঙাত যোনটো আমি লাই শাক দি বনাইছিলোঁ, এয়া চাওক আপোনাৰ লাই শাকেদি বনোৱা মাংসটো বেছি টেষ্টি হৈছে। পুৰি খোৱাটো মানে টেষ্ট হয়, কিন্তু বাঁহৰটোত বেছি টেষ্টি হৈছে। মজা। চ' গাইছ এইবাৰ লাই শাকৰ লগত লোকেল মুৰ্গী, এইবাৰ মানে চব লাই শাকে চলি আছে বৰ্তমান। লাই শাকটো অলপমান মজা। গাইছ এতিয়া বঢ়িয়াকৈ এতিয়া বইল গাহৰিৰ লগত লাই শাক, আৰু আমাৰ আজি লাই শাক না কি বিকন্দা? হা, লাই শাক আৰু গাহৰি মাংস দি আমি বনাইছোঁ আজি, লাই শাক আৰু গাহৰি মাংস। এইটো মানে ট্ৰাইবেল খানা। তলত আছে গাহৰি আৰু ওপৰত আছে লাই। গাহৰিটো চাব, এয়া গাহৰিটো আছে। এইটো হালধি নিদিয়ে, ৰংগুৰা নিদিয়া, নিদিয়ে, এইটো নিদিয়ে, বইলত নিদিয়ে। বইলত এইটো বইল গাহৰি লগত আছে লাই শাক। মানে আজি কি হৈছে, আমি চব বইল আৰু পুৰা এইবিলাকে খাই আছোঁ। বেলেগ দিনাখন আমি মছলা চছলা দি কিনে খাওঁ, তো আজি মানে আমি এইবিলাকে খাই আছোঁ, মজা লাগি আছে। কেতিয়াবা এনেকুৱা খানাও খাব লাগে, আৰু কেতিয়াবা মছলা চছলা। ফাইনেলি আহি পালোঁ জিমত, আৰু বৰ্তমান জিমত আছোঁ, আৰু এতিয়া বাজিছে 10টাই বাজে আৰু এতিয়া। তো মানে এতিয়া যাব ওলাইছোঁ, জিমটো বন্ধ কৰি কিনে ধুনীয়াকৈ খানা চানা খালোঁ, মজা। থেংক ইউ দাদা, আমাৰ জিমতে মানে আহে দাদাজন অজয় চেত্ৰী বুলি। তো দাদা থেংক ইউ, দাদাৰ মানে এজন ল'ৰা হৈছে, ল'ৰা হোৱাৰ কাৰণে দাদা বহুত হেপ্পী, আৰু এইটো কাৰণে দাদাই মানে পাৰ্টিটো দিছে ধুনীয়াকৈ আমাক। আৰু খানা চানা খালোঁ, বাঁহৰ চুঙাত জহা চাউলৰ ভাত, সেইখিনি দেখুওৱা নহ'ল কাৰণ আন্ধাৰ হৈ গ'ল, তাতে অলপ প্ৰব্লেম হৈ গ'ল, আৰু ফোনতো বেছি চাৰ্জ নাছিল। আহি কিনে জিমত অকণমান টাইম চাৰ্জ লগাই কিনে আপোনালোকক ব্লগটো ইয়াতে এণ্ড কৰি আছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। বহুত দিন ব্লগ দিব পৰা নাছিলোঁ, অকণমান আমাৰ প্ৰগ্ৰেম আছিলে, আৰু নেক্সট এখন প্ৰগ্ৰেম আহি আছে 8 ডিচেম্বৰত। আপোনালোকক মই এটা এক্সট্ৰাকৈ ব্লগ এটা বনাই কিনে জনাই আছোঁ, কি ব্লগ সেইটো বিয়া, আমাৰ এখন মানে বিয়া আছে, ৰাজহুৱা বিয়া, সামাজিক বিয়া বুলি কয়, বিবাহ বুলি কয়, সেইখনৰ উদ্দেশ্যে এটা নতুন ব্লগ আহিব, আপোনালোকে চাব, ব্লগটো ভাল পাব। আৰু যদি ওদালগুৰিৰ কোনোবা আছে, তো আমাৰ ওদালগুৰিৰ মোহনপুৰ ফিল্ডত বিয়াখন হ'ব, আপোনালোকে আহিব চাবৰ কাৰণে। বেলেগ একো নকওঁ, আৰু এতিয়া ঘৰত যাব লাগে, ঘুমাব লাগে, আৰু ৰাতিপুৱা জিমত আহিব লাগে। তো বাই বাই, টাটা।